হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ আপোনালোক আটাই কুশলে মংগলে আছে। আজিৰ ভ্লগটো আৰম্ভ কৰিছোঁ মোৰ পূজাথলীৰ পৰাই। আৰু আজি আমি যাম বুলি ভাবিছোঁ দৌল গোবিন্দলৈ কলীয়া ঠাকুৰৰ দৰ্শনৰ কাৰণে। তেন্তে বলক আপোনালোককো লৈ যাওঁ। মানুহজন গৈছে বৰপেটালৈ আৰু তেওঁলৈ অকণমান মনত পৰিছে। যাই নহওক, আমি বাবা আৰু মই আহিছোঁ মন্দিৰত। ৰাতি হ'ল আমি এতিয়া দৌল গোবিন্দত আহিছোঁ। তাৰে অকণমান পিছত নীল বস্ত্ৰ পৰিধান কৰি এয়া হৈছে কলীয়া ঠাকুৰ। সকলোৰে মন মুহি লৈছে। কৃষ্ণ। দৌল গোবিন্দত আজি সঁচাই বহুত ভিৰ আৰু ভালো লাগিছে। 2 ঘণ্টা সময় আমি শাৰী পাতি কলীয়া ঠাকুৰৰ দৰ্শন কৰিলোঁ, কিন্তু সময়খিনি কেনেকৈ যে পাৰ হৈ গ'ল একেবাৰে গমকে নাপালোঁ। বহুত ভাল লাগিছে ন? কলীয়া ঠাকুৰে সকলোকে কুশলে মংগলে ৰাখক। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ। বাই।